বিগত হৈছে যোৱাবাৰ আপোনালোকৰ এই মিডিয়াৰ যোগেদি অসমৰ ৰাইজে গম পাইছিলে যে যোৱাবাৰ যি কাম হৈছিলে এবাৰ নহওঁতে প্ৰথম জাক বৰষুণত যোৱাবাৰ ভাঙি গৈছিলে পুনৰবাৰ কাম বন্ধ আছিলে আকৌ কাম ষ্টাৰ্ট দিলে আজি এসপ্তাহ প্ৰথম জাক এই বছৰৰ প্ৰথম বৰষুণতে আজি ৱাল ফাটি তললৈ পৰি গ'ল আমাৰ সন্দেহ হৈছে সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াৰ লগত ঠিকাদাৰৰ বৃহৎ অংকৰ বুজাবুজি হোৱাৰ ফলত এই কাম দুৰ্নীতি হৈছে আৰু নিম্নমানৰ হৈছে নহ'লে এই ৱাল জানো ফাটিলে হয় কেতিয়াও নাফাটিলে হয় তো ইয়াত সন্দেহ হৈছে যে এইখন চৰকাৰে নিজকে কয় যে আমি শূন্য সহনশীলতা দুৰ্নীতি নকৰোঁ কিন্তু এয়া প্ৰমাণ দিছে যে এইখন চৰকাৰ কিমান দুৰ্নীতিগ্ৰস্ত গতিকে হয় ইয়াত আপুনি যি জলসিঞ্চন বিভাগ আছে জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীৰ আচলতে মৈমতালি বুলি ক'ব বিচাৰিব নেকি ডেফিনেটলি জলসিঞ্চন বিভাগ ঠিকাদাৰ মন্ত্ৰী চবৰ ইয়াত এটা ডাঙৰ অংকৰ বুজাবুজি থকা স্বত্তে এই কামটো হৈছে আজিলৈকে আমি কোনো বিষয়াক ইয়াত দেখা নাই মাত্ৰ ইয়াত যি জলসিঞ্চন প্ৰকল্প এটা সৰু সৰু অফিচ আছে তাৰে কেইজনমান কৰ্মচাৰী দিনে নিশাই আহে দিন নিশাই নাহে কেতিয়াবা আহে ঘূৰি গুচি যায় তাৰ বাহিৰে কোনো ঠিকাদাৰ কোনো মানে ইঞ্জিনিয়াৰক আমি দেখা পোৱা নাই হয় আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকে কিবা দাবী জনাব নেকি নিশ্চয় আমি আদিবাসী ছাত্ৰ সন্থাৰ পৰা বিহালী আঞ্চলিক সমিতিৰ পৰা আমি এটাই দাবী জনাইছোঁ যে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক তদন্ত কৰি বৃহৎ ব্যৱস্থা ল'বলৈ এই ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ হয় কিমান টকীয়া আঁচনি আছে এইটো অনুমানিক 3,50,00,000 টকামান হ'ব